থাকোঁ এই হৰাকলৈ বোলা পৰা নদীখনে গ'লত য'ত পাৰত ঘোঁৰা চৰাই ঘূৰি ফুৰিছিল এটা প্ৰকাণ্ডকায় ঘৰিয়াল দেখা গৈছে। অৰণ্য পৰিৱেশ গতিকে মঞ্চত এটা প্ৰকাণ্ড পৰিৱেশ এই নদীখনৰে পানী ফালি এজাক ঘোঁৰা দৌৰি আছে। এদিন লাচিত বৰফুকনৰ বিজয়ৰ কীৰ্তি ঘোষিত হৈছিল। কৃষ্ণ বৰুৱা ডাঙৰীয়াক দুগিলাচ পানী খাই আকৌ সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। বঁটা বিতৰণৰ পিছত তেখেতে আকৌ আমালৈ এই অনুষ্ঠানটি আগবঢ়াব দৰ্শকৰ বিপুল দাবীত। আজি দিনৰে পৰা হৈ যোৱা দিহানাম প্ৰতিযোগিতাৰ আমি ফলাফল পৰ্বলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। তিনিগৰাকী অসমৰ বিশিষ্ট লোকশিল্পী সোমনাথ বৰা ডাঙৰীয়া, নলিনী মহন্ত বাইদেউ আৰু দেৱেশ্বৰ শইকীয়া ডাঙৰীয়াই আজি দুপৰীয়াৰ পৰা এই নিশালৈকে তেওঁলোকে অশেষ কষ্ট কৰি ইমান সময় তেওঁলোকে বহি বিচাৰ কৰা গ্ৰহণ কৰি আমাৰ বাবে দি আছে। Okay.